হেল্ল' এভৰিৱান। ভাঙন মাছ লৈছিলোঁ। তাৰ পাছত ইয়াতে নিমখ হালধি ধুনীয়াকৈ সানি থৈ ইয়াতে অকণমান নেমু চেপি দিছোঁ। যিসকলে জানে বাৰু জানেই, নেমু চেপি দিলে অকণমান সোৱাদটো বাঢ়ে। এতিয়া একদম গৰম মিঠাতেলত দি পেলাই ধুনীয়াকৈ কৰকৰীয়া মৰমৰীয়াকৈ ভাজি লৈছোঁ। এয়া ভাজি হৈ গ'ল। এই তিনিটা কমকৈ ভাজিছোঁ, নহ'লে ভাঙি যাব যে, মাছটো কুমলীয়া হয়। তাৰ পাছত বাকীকেইটা মাছো দি দিছোঁ। তেলখিনি গৰম হৈ থকাৰ কাৰণে এতিয়া নাভাঙে আৰু ধুনীয়াকৈ ঢাকি দিওঁ। তাৰপিছত সেই তেলখিনিতে মই নহৰু অকণমান পিচা, পাঁচফোৰণ অকণমান দি পেলাই মই তেল মাৰিছোঁ। ইয়াতে দিছোঁ অকণমান পিঁয়াজ আৰু ইয়াতে মই ব্যৱহাৰ কৰিম বিলাহী আৰু কেঁচা জলকীয়া। এনেকৈ কোনে কোনে খাই পাইছে জনাবচোন। মই কিন্তু এনেকৈ খাই বহুত ভাল পাওঁ। মাছৰ জোল খাই খাই আমনি লাগিলে মই এনেকৈও বনাওঁ কেতিয়াবা। এতিয়া বিলাহী পিঁয়াজ জলকীয়াখিনি ধুনীয়াকৈ যেতিয়া ভাজা হৈ গৈছে, ইয়াতে মই দিছোঁ নিমখ হালধি সোৱাদ পৰিমাণে। মই পানী দিয়াৰ পিছত নিদিওঁ, ভাজি থাকোঁতেই দিওঁ। এতিয়া মই ইয়াতে দি দিছোঁ ৰঙালাও আৰু আলু। এইখিনি মই ঢাকি পেলাই অকণমান সময় ভাজিব লাগিব, যিহেতু এইখিনি অকণমান ডাঙৰকৈ দিছোঁ, সিজিবও লাগিব। এতিয়া ধুনীয়াকৈ সিজি গ'ল। তাতে অকণমান গৰম পানী দি মই ৰঙালাও আলুখিনি পিটিকি লৈছোঁ, যাতে তাৰ সোৱাদটো ওলায়, নহ'লে গোটা হৈ থাকিলে ভাল নালাগিব নহয়। চাওকচোন, ভাঙি দিছোঁ হাতা পাতে। আপোনালোকে উলিয়াই পেলাইও ভাঙিব পাৰে। ইয়াতে মই এতিয়া দি দিছোঁ দালি আছিলে বনোৱা। তাৰপিছত দালিখিনি পেলাই দিমনে সেয়ে ভাবিলোঁ এনেকৈ বনাই চাওঁচোন, খাওঁ। মইতো খাওঁৱেই বাৰু, আপোনালোকে যদি ভাল লাগিছে খাবচোন। ইয়াতে দি দিছোঁ আকৌ মই অকণমান গৰম পানী, দালিটো দিয়াৰ কাৰণে বেছি থিৰ হৈ আছিল। এতিয়া মই ইয়াতে যে মাছখিনি যে ভাজি থৈছিলোঁ সেইকেইটাও দি দিম। একদম ধুনীয়াকৈ অকণমান সময় সিজিবলৈ দিম, উতল আহিবলৈ। এনেকৈ খাই বহুতেই ভাল লাগে দুপৰীয়া সাজত। ইফালে শাকো ভাজিছিলোঁ বাৰু। তাৰ পাছত এয়া দেখিছেনে, মান ধনিয়া আছিলে, ধনিয়া পাতো দি দিছোঁ অকণমান। এতিয়া দালি উতলিবলৈ ধৰিছে। অকণমান সময় যেতিয়া পানীখিনিত যাতে দালিখিনি হৈ যায়, সিজি যায়,